সন্ধিয়া বেলি মাৰ যোৱাৰ লগে লগে মই মোৰ কামত আহিবলগীয়া হৈ যায়। কাম মানেনো কি আৰু গমটো পাই, মাছৰ দানা। আৰু এয়া মাছৰ দানা, এয়া মই এতিয়া মাছক দিম। আৰু মাছে চাব হাঁহ কেনেকৈ খাইছে। এয়া দেখিছেনে, সেয়া মাছে খাই আছে। আমি এতিয়া বৰ্তমান ফ্লটিং দানাটো ইউজ কৰি আছোঁ। এয়া আৰু চাগে এয়া মাছে কেনেদৰে খাই আছে। শব্দটো শুনিব পাৰিছে নহয় নিশ্চয়। এয়া দেখিছে, এইটো দানা মানে পানীতে উপঙি থাকে আৰু মাছৰ দেখিলে খাব পাৰে। আৰু এতিয়া মই ধুনীয়াকৈ নেচাৰটো এনজয় কৰিম। চাওক পৰিৱেশটো চাৰিওফালৰ।